অসমৰ আমাৰ জিআই টেগ লোৱা গামোচা এই গামোচা লৈ আকাশত পাটায়াৰ বতাহত গামোচা লৈ উৰি আছো মই। Hey guys, welcome back to my YouTube channel again. আৰু আজি মোৰ পাটায়াৰ দ্বিতীয় দিন আৰু আজি গৈছো কোৰেল আইলেণ্ডলৈ। কোৰেল আইলেণ্ডত নানা ধৰণৰ এক্টিভিটি কৰা হ'ব, ৱাটাৰ এক্টিভিটিজ। আৰু এই যে পাটায়া চিটি। কোৰেল আইলেণ্ডত যাবৰ কাৰণে এইখন যিখন বোট দেখিছে বোটখনত যাম, স্পীড বোট হয়। ইয়াত আহি পালোঁ, ইয়াতে এক্টিভিটিবিলাক আৰম্ভ হ'ব। তো প্ৰথম এক্টিভিটি কৰিব গৈছোঁ পেৰাছেলিং। এই হৈছে পেৰাছেলিং, স্পীড বোটৰ পিছফালে পেৰাচুটটো বান্ধি দিয়ে, তাৰপিছত তেনেকৈ উৰি থকা যায়। চ' এই প্ৰিপেয়াৰ কৰি আছে, উৰিম আৰু এতিয়া উৰিম। ন' লেণ্ডিং, ফাইনেলি উৰি আছে। নাওখনে টানি লাগি আছে, মোৰ পিছফালে এইটো পেৰাচুটটো। মই 100 ফুটমান ওপৰত মোবাইল লৈ পেলাই ভিডিঅ' কৰি আছো এট মাই অন ৰিস্ক। what a ultimate view, এইখন চাওক পাটায়া চহৰ। এইখন চাওক, এই নাওখনে মোক টানি লৈ গৈ আছে। তলত দেখিবলৈ পাইছে এইখন নাৱে মোক টানি লৈ গৈছে, এটা ৰছী। আৰু এয়া পাটায়া চহৰ। পাটায়া চহৰৰ সুন্দৰ দৃশ্য মই উৰি উৰি দেখুৱাই আছোঁ আপোনালোকক। কি কম, কি আল্টিমেট লাগিছে নহয়, সঁচাই কৈছোঁ। জীৱন অনুপম, জীৱন অনুপম। কাৰো সঁচাই কোনো সাহসে কৰে এনেকৈ মোবাইল চোবাইল লৈ আহিবলৈ। মই যে লৈ আহিছোঁ চাওকচোন, 100 ফুটমান ওপৰলৈ লৈ আহিছোঁ মই ফোনটো। আৰু এয়া চাৰিওফালে সাগৰ, নয়নাভিৰাম দৃশ্য দেখিবলৈ পাইছে। কি সুন্দৰ বতাহ, ওপৰত এইটো পেৰাচুটটো মোৰ। সঁচাকৈ খুব সুন্দৰ অভিজ্ঞতা, খুব সুন্দৰ লাগিব। আৰু ইমান ধুনীয়াকৈ ঘৰৰ পৰা হাজাৰ কিলোমিটাৰ দূৰত মই এইবোৰ এতিয়া মজা কৰি ফুৰি আছোঁ। মানে কেনেকুৱা লাগিছে কেৱল মই কিনো ক'ম আৰু। এইটো পাটায়া চিটি লিখা আছে, তাতে মই জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দিছ ইজ পাটায়া চিটি। মই এতিয়া লেণ্ড কৰিবলৈ গৈ আছোঁ। মোৰ ৰাউণ্ডটো অলমষ্ট শেষ হ'ব হৈছে। সেই তলত যিখন জাহাজ দেখিছে, সেই জাহাজখনত লেণ্ড কৰাব মোক এতিয়া। 5-10 মিনিটমানৰ এটা ৰাইড আছিলে, খুব সুন্দৰ। কিবা কাৰণে মই এইটো পৰি যাব লাগে, কি হৈ যাব। এয়া অসমৰ আমাৰ জিআই টেগ লোৱা গামোচা, এই গামোচা লৈ আকাশত পাটায়াৰ বতাহত গামোচা লৈ উৰি আছো মই। And my flying is almost done. চ' ইয়াতে আমাৰ পেৰাছেলিংটো হৈ গ'ল। পেৰাছেলিং হৈ যোৱাৰ পিছত এওঁলোকৰ মানে প্ৰতিটো এক্টিভিটি বেলেগ ডেষ্টিনেশ্যন কৰে। এতিয়া আকৌ আমাক স্পীড বোটত বেলেগ কোৰেল আইলেণ্ড বুলি যিটো কয় তালৈ লৈ যাব। আৰু কোৰেল আইলেণ্ডত যাওঁতে মাজতে ক'ৰবাত ৰখাই পেলাই আমাক আণ্ডাৰ ৱাটাৰ ৱাক কৰাব, মানে সাগৰটো খোজকাঢ়িম। VIP সঁচাকৈ আল্টিমেট এক্সপিৰিয়েঞ্চ, একছে বৰকাৰ এক। আৰু ইভেন মই আজি পাহৰি গৈছিলোঁ দেই, আজি মোৰ বাৰ্থডে হয়। তো লাষ্ট টাইম মই বাৰ্থডে চেলিব্ৰেট কৰিছিলোঁ লাডাখত, আৰু এইবাৰ চেলিব্ৰেট কৰি আছোঁ পাটায়া থাইলেণ্ডত। চ' দিছ ইজ আল্টিমেট এক্সপিৰিয়েঞ্চ ফৰ মি। ঘৰত থাকিবই নাপাওঁ বাৰ্থডেবিলাকত, এনেকুৱা হৈছে। জুলাই গৰম বন্ধ, তো গৰম বন্ধত মই ফুৰিব ওলাই আহিবই লাগে। গতিকে মানে বাৰ্থডেত ঘৰৰ মানুহক যোৱা 2-3 বছৰ মানে এতিয়া সময় দিব পৰা নাই। চ' তাৰ বাবে চৰি দেই ঘৰৰ মানুহবিলাক। এতিয়া আমি এইখন জাহাজত আমি নামিম। তো ইয়াৰ পৰা নেক্সট এক্টিভিটিৰ কাৰণে আমাক লৈ যাব। এতিয়া ইয়াৰ পৰা আমাৰ চি ৱাক হ'ব। গতিকে চি ৱাকত আৰু মোবাইলটো লৈ যাব নোৱাৰিম, কিন্তু তেওঁলোকে ভিডিঅ' বনাই দিব। মই সেইখিনি ভিডিঅ' ইয়াতে এটাচ কৰি দিম, তো গম পাব। অ'কে, চি ৱাকৰ পৰা আহি পেলাই লগ পাই আছোঁ দেই।
আমি বিচটো পাই গ'লোঁ ইয়াতে ক'ত নমাই দিছে নাচাই কিয় মানে জাহাজখন একদম পাৰলৈ আহিব নোৱাৰে হা স্পীড ব'টখন তো মাজতে নমাই দিছে তো তাৰ পৰা আমি এতিয়া খোজকাঢ়ি আহি আছোঁ আৰু এইটো হৈছে বিচটো ইয়াতে লাঞ্চ চাঞ্চ হ'ব আজি আমাৰ জেট স্কিও হ'ব জেট স্কি কৰিম যিটো আজিৰ দিনটো লাষ্ট এক্টিভিটি আৰু কি আল্টিমেট কি চাফা পানী গা পা ধুব লাগিব মজা কৰিব লাগিব আৰু পূৰা ফুল মস্তি একদম পূৰা ধুনীয়া সুন্দৰ সাগৰৰ পাৰৰ যিটো পৰিৱেশ খুব ধুনীয়া ইয়াতে সাগৰৰ পাৰটো আৰু এইবিলাক হৈছে বানানা বোট মানে কলৰ আকৃতি আৰু সেইকাৰণে বানানা বোট বুলি কয় Yo bro yo So এতিয়া জেট স্কি কৰিব গৈ আছোঁ জেট স্কি দেন বানানা ৰাইড এই কলটোত উঠিব লাগে কল মানে কলৰ নিচিনা নাও তাতে উঠি যাব লাগে তো বানানা ৰাইড আৰু জেট স্কি আজিকালি এই দুটাই বাকী আছে বাকী দুটা হৈ গ'ল তো বানানা ৰাইড জেট স্কি চব হৈ গ'ল এতিয়া আৰু নিজৰ মতে অলপ এনজয় কৰোঁ ইয়াতে সাগৰৰ অলপ গভীৰতালৈ যাওঁ যি সুন্দৰ পানী একদম পুৰা নিট এণ্ড ক্লিন Hey bro, how are you feeling? I am good feeling. Oh yeah. গোটেই নিমখ সুন্দৰ পৰিৱেশ কি মজা মাথো এনজয় কৰা এনজয় your life baby চাৰিওফালে সকলোৱে গা পা ধুই আছে পানীত এনজয় কৰি আছে এইফালে বাচ্চাবিলাকে ক'বাৰ সেই বেলুনবিলাকত উঠি ফুৰি আছে আই এম ট্ৰাইং টু শ্ব' ইউ সেইবোৰ দেখিছে ত' এজন মানুহ লগ পালোঁ হি ইজ ফ্ৰম ইউগাণ্ডা From Uganda. I'm from India. You're from India. You are from India. Which part of India? India for Punjab. Rajasthan. Northeast. Rajasthan, Punjab, Northeast. Oh. Yes. Your name? My name is Partha. Raja. I'm Simon. Hello. That is my wife. Yeah, nice to meet you. My wife. Okay. Yeah. ইউগাণ্ডাৰ পৰা আহিছে আৰু ঘূৰি ফুৰিছে আমাক লগ পাই ভাল পাইছে তেওঁলোকে মুঠতে ফুল একদম এনজয় কি ক'ম আৰু খুব মজা লাগিছে যিবিলাক কাম কৰিলোঁ এই বস্তুবিলাকৰ কাৰণে এওঁলোকে আমাক বঢ়িয়াকৈ এখন চিডি বনাই পেলাই দি দিলে তো এই চিডিত গোটেইখিনি মজুত আছে এইটো এটা ভাল লাগিছে বাৰু ভাল কাম মেমৰিখিনি ৰৈ যাব আমাৰ আৰু এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ টাটা বাই বাই কৈ যাবলৈ ওলালোঁ আমাক লাঞ্চ কৰাবলৈ লৈ যাব এতিয়া পাটায়াত ইয়াৰ যিখিনি এক্টিভিটি আছে শেষ হ'ল তো ইয়াৰ পৰা টাটা বাই বাই আৰু আমি এতিয়া আহি পাই গ'লোঁ কাৰ এই বিল্ডিংটো চাওকচোন এটা মানে ওপৰলৈ মুখ কৰি থকা পিষ্টলৰ নিচিনা লাগে কি আল্টিমেট বনাইছে গোটেই বিল্ডিংবিলাকে একদম সুন্দৰ মানে চকুত লগা এতিয়া লাঞ্চ কৰিব গৈ আছোঁ আমি আহি এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্ট পালোঁ ইয়াতে আমাক লাঞ্চ কৰাব আৰু এইখনৰ নাম হৈছে মুম্বাই মেজিক মুম্বাই মেজিকত এতিয়া লাঞ্চ কৰিম হেল্ল' তো এই হৈছে ইয়াৰ ভিতৰত আমাৰ ফুল ইণ্ডিয়ান ৰেষ্টুৰেণ্ট হয় अभी इधर बढ़ रहा क्या हाँ हाँ अरे भाई को करो रे फॉलो करो रे घंटी बजा दो रे আচ্ছা আমি যাতে গৈছিলোঁ তাত যিবিলাক ফটো উঠিলোঁ সেইবিলাক ফটো ইয়াৰ এওঁলোকে ধুই থৈছে আমি ল'ব পাৰোঁ
এইখন ৰেষ্টুৰেণ্টখন বুম ৰেষ্টুৰেণ্ট একদম আল্টিমেট চব বুফে লগাই দিছে লৈ থাকা খাই থাকা আৰু লগকে লাঞ্চ কৰি লওঁ লাঞ্চ কৰাৰ পিছত লগ পাই আছোঁ